Hello everyone, welcome to my channel Learn with Muhsina. আজি আমি ডিসকাস কৰিম ক্লাস 10 সোশিয়াল সায়েন্সৰ বংগ বিভাজনৰ কেইটামান এমসিকিউ আমি ডিসকাস কৰিম। তাৰে প্ৰথমটো এমসিকিউ হৈছে নাম্বাৰ 1, কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল। অৰ্থাৎ কোৱেশ্যনটোৱে সুধিছে ইয়াত যেতিয়া বংগ বিভাজন কৰা হৈছিল সেই সময়ছোৱাত ইংৰাজ গভৰ্ণৰ জেনেৰেল কোন আছিল বা ইংৰাজ ভাইসৰয় কোন আছিল। ইয়াতে অপশন দিয়া আছে। অপশন এত আছে লৰ্ড কাৰ্জন, অপশন বিত আছে লৰ্ড মাউণ্ট বেটেন, অপশন চিত আছে লৰ্ড ডেলহাউসি আৰু অপশন ডিত আছে লৰ্ড উইলিয়াম বেন্টিং। ইয়াতে চাওঁ আমি যেহেতু লৰ্ড মাউণ্ট বেটেন আছিলে ব্ৰিটিছ ভাৰতৰ শেষ গভৰ্ণৰ জেনেৰেল, চিট দিয়া আছে লৰ্ড ডেলহাউসি। লৰ্ড ডেলহাউসি আছিলে যেহেতু সত্যবিলোপ নীতিৰ প্ৰতিষ্ঠাপক আছিলে আৰু অপশন ডিত দিয়া আছে লৰ্ড উইলিয়াম বেন্টিং আৰু লৰ্ড উইলিয়াম বেন্টিং আছিলে ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল। তো ইয়াত আনসাৰটো হৈ পৰিব অপশন এ লৰ্ড কাৰ্জন। ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে অৰ্থাৎ কুৱেশ্যন নম্বৰ 2, 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল। ইয়াত কুৱেশ্যনটো সুধিছে যে যেতিয়া মুছলিম লীগ গঠন কৰা হৈছিলে সেই সময়ছোৱাত ইংৰাজ গভৰ্ণৰ জেনেৰেল কোন আছিলে বা ভাইসৰয় কোন আছিলে। ইয়াত অপশন দিয়া আছে। অপশন এত আছে লৰ্ড কাৰ্জন, অপশন বিত আছে লৰ্ড মিণ্টু, অপশন চিত আছে লৰ্ড ৰিপন আৰু অপশন ডিত আছে লৰ্ড কৰ্ণৱালিছ। ইয়াতে আমি চাওঁ যেহেতু লৰ্ড কাৰ্জনৰ সময়ছোৱাত 1905ত বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিলে। ইয়াৰ পিছত 1906 চনত মুছলিম লীগ গঠন কৰা হৈছিলে আৰু সেই সময়ছোৱাত লৰ্ড কাৰ্জন চেঞ্জ হৈ গৈছিলে আৰু সেই সময়ছোৱাত ভাইসৰয় আছিলে লৰ্ড মিণ্টু। গতিকে ইয়াৰ আনসাৰটো হৈ পৰিব অপশন বি। ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগ ভংগ আঁচনি কেতিয়া বাতিল কৰিছিলে। ইয়াত অপশন এত আছে 1905 চনৰ 20 জুলাই, অপশন বিত আছে 1911 চনৰ 12 ডিচেম্বৰ, অপশন চিত আছে 1908 চনৰ 13 ডিচেম্বৰ আৰু অপশন ডিত আছে 1906 চনৰ 15 আগষ্ট। তো ইয়াতে চাওঁ আমি ইয়াৰ কাৰেক্ট আনসাৰটো হৈ পৰিব অপশন বি 1911 চনৰ 12 ডিচেম্বৰ। এই 1911 চনৰ 12 ডিচেম্বৰত দিল্লীত দৰবাৰ পাতিছিলে ব্ৰিটিছ চৰকাৰে আৰু বংগ ভংগ যিটো আঁচনি আছিলে সেইটো কেঞ্চেল কৰিছিলে, বাতিল কৰি দিছিল। ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে পূৰ্ব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী ক'ত স্থাপন কৰা হৈছিলে। যেতিয়া পূৰ্ব বংগক অসমৰ লগত একত্ৰিত কৰিছিল সেই সময়ছোৱাত যেনেকৈ ঢাকা, ময়মনসিং, চট্টগ্ৰাম এনেকুৱা ঠাইবিলাক পূৰ্ব বংগৰ লগত একত্ৰিত কৰিছিল। তো সেই সময়ছোৱাত পূৰ্ববংগ বা অসম নামৰ প্ৰদেশ যিটো বনাইছিলে ইয়াৰ ৰাজধানী ক'ত দিছিলে। ইয়াতে আমি চাওঁ অপশন এত দিয়া আছে শ্বিলং, অপশন বিত দিয়া আছে গুৱাহাটীত, অপশন চিত আছে ঢাকাত আৰু অপশন ডিত আছে ওপৰৰ এটাও নহয়। তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ পৰিব অপশন চি ঢাকাত দিয়া হৈছিলে। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন কোনে সম্পাদনা কৰিছিলে। ইয়াত কুৱেশ্যনটো সুধিছে যে স্বদেশী আন্দোলনৰ সময়ছোৱাত বিভিন্ন ধৰণৰ সংবাদপত্ৰ ৰচনা কৰা হৈছিলে, নাটক ৰচনা কৰা হৈছিল। সেই সময়ছোৱাত যুগান্তৰ নামৰ এখন সংবাদপত্ৰ ৰচনা কৰা হৈছিলে আৰু সেই যুগান্তৰ সংবাদপত্ৰখনৰ ৰচক কোন আছিলে। ইয়াত অপশন এত আছে গিৰীশ ঘোষ, অপশন বিত আছে ভূপেন্দ্ৰনাথ দত্ত আৰু অপশন চিত আছে অমৃতলাল বসু আৰু অপশন ডিত আছে অমৰেন্দ্ৰ নাথ দত্ত। ইয়াৰ কাৰেক্ট আনসাৰটো হৈ পৰিব অপশন বি ভূপেন্দ্ৰনাথ দত্ত। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে বংগ দেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন কৰা হৈছিল। আমি অলৰেডি গমেই পাইছোঁ যে স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশত বিভিন্ন জাতীয় বিদ্যালয়, জাতীয় শিক্ষা পৰিষদ গঠন কৰা হৈছিলে আৰু সেই সময়ছোৱাত যিটো জাতীয় শিক্ষা পৰিষদ গঠন কৰা হৈছিলে সেইটো কেতিয়া কৰা হৈছিল। ইয়াত অপশন এত আছে 1902 চনৰ 5 আগষ্ট, অপশন বিত আছে 1903 চনৰ 26 আগষ্ট, অপশন চিত আছে 1904 চনৰ 15 আগষ্ট আৰু অপশন ডিত আছে 1906 চনৰ 11 মাৰ্চ। ইয়াৰ কাৰেক্ট আনসাৰটো হৈ পৰিব অপশন ডি
1906 চনৰ 11 মাৰ্চ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? মানে স্বদেশী আন্দোলনৰ সময়ছোৱাত বিভিন্ন নাটক ৰচনা কৰা হৈছিলে, বিভিন্ন নিবন্ধ প্ৰবন্ধ আদি ৰচনা কৰা হৈছিল। তো সেই সময়ছোৱাত যিটো বন্দিনী ভাৰত নামৰ নাটক আছিলে সেইটো কোনে ৰচনা কৰিছিলে? ইয়াত অপশ্যন এত আছে গিৰীশ ঘোষ, অপশ্যন বিত আছে অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন চিত আছে অমৃতলাল বসু আৰু অপশ্যন ডিত আছে অমৰেন্দ্ৰ নাথ দত্ত। তো ইয়াৰ কাৰেক্ট আনচাৰটো হৈ পৰিব অপশ্যন বি অম্বিকাগিৰি ৰায়চৌধুৰী। ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে বংগদেশৰ একত্ৰীকৰণ কেতিয়া কৰা হৈছিলে? মানে প্ৰথমতে যে বংগদেশ বিভাজন কৰা হৈছিলে 1905 চনৰ 16 অক্টোবৰত কাৰ্যকৰী কৰা হৈছিল। ইয়াৰ পিছত আকৌ কেতিয়া ইংৰাজ চৰকাৰে এই বংগদেশক একত্ৰীকৰণ কৰিবলৈ বাধ্য হৈছিলে? তো ইয়াৰ অপশ্যন কেইটা আমি চাওঁ কি দিয়া আছে অপশ্যন কেইটাত। নাম্বাৰ এত আছে 1910 চনৰ 22 ডিচেম্বৰ, অপশ্যন বিত আছে 1911 চনৰ 12 ডিচেম্বৰ, অপশ্যন চিত আছে 1912 চনৰ 2 ডিচেম্বৰ আৰু অপশ্যন ডিত আছে 1913 চনৰ 22 ডিচেম্বৰ। তো ইয়াৰ কাৰেক্ট আনচাৰটো হৈ পৰিব অপশ্যন বি 1911 চনৰ 12 ডিচেম্বৰ। ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিলে? ব্ৰিটিছে যে বংগদেশখনক বিভাজন কৰিব বিচাৰিছিল ইয়াৰ মূল উদ্দেশ্য কি আছিলে? কি উদ্দেশ্য আগত ৰাখি পেলাই ব্ৰিটিছসকলে বা ইংৰাজসকলে বংগদেশক বিভাজন কৰিব বিচাৰিছিল? আমি অপশ্যন কেইটা চাওঁ কি আছে অপশ্যন কেইটাত। অপশ্যন এত আছে শাসনৰ সুবিধাৰ বাবে, অপশ্যন বিত আছে ভাৰতক ব্ৰিটিছে স্বাধীনতা নিদিয়াৰ বাবে, অপশ্যন চিত আছে ঐক্যবদ্ধ বংগ শক্তিক দ্বিখণ্ডিত কৰা আৰু অপশ্যন ডিত আছে এটাও নহয়। তো ইয়াত অপশ্যন চিটো কাৰেক্ট হ'ব, যিহেতু ইয়াতে দিছে ঐক্যবদ্ধ বংগ শক্তিক দ্বিখণ্ডিত কৰা। কাৰণ ইংৰাজে ভাবিছিল যদি বংগদেশত জনসাধাৰণে একত্ৰিত হৈ পেলাই থাকে তেতিয়াহ'লে ইংৰাজে শাসন কৰাত অসুবিধা হ'ব। সেইকাৰণে হিন্দু আৰু মুছলমানৰ মাজত যিটো একতা আছিলে এইটো দ্বিখণ্ডিত কৰিব বিচাৰিছিল। তো সেইকাৰণে ইয়াৰ অপশ্যন চিটো কাৰেক্ট হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন অৰ্থাৎ ৰেগুলেটিং এক্ট কেতিয়া প্ৰণয়ন কৰিছিল? খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন এত আছে 1771, অপশ্যন বিত 1772, অপশ্যন চিত আছে 1773 আৰু অপশ্যন ডিত আছে 1774। তো ইয়াৰ কাৰেক্ট অপশ্যনটো হৈ পৰিব অপশ্যন চি 1773। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ জন্মদাতা কোন? ইয়াত অপশ্যন কেইটা আছে। অপশ্যন এ আচাৰ্য প্ৰফুল্ল ৰায়, অপশ্যন বি অৰবিন্দ ঘোষ, অপশ্যন চি বংকিম চন্দ্ৰ ঘোষ, অপশ্যন ডি সৰলা দেৱী চৌধুৰীণী। তো 11 নম্বৰ যিটো কুৱেশ্যন আছে সেই 11 নম্বৰ কুৱেশ্যনৰ যিখিনি অপশ্যন দিয়া আছে এইখিনি ইয়াৰ পৰা এটা হ'ব। গতিকে তোমালোকে মোক এইটো কমেণ্ট বক্সত জনাবা ইয়াৰ কাৰেক্ট আনচাৰটো কোনটো হ'ব। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিলে। নেক্সট যিবিলাক ভিডিঅ' আছে সেইবিলাক পাবৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা।